নতুন ভিডিঅ' লৈ আনিছো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰিব আজি মই আপোনালোকক মোৰ ওচৰত কি কালাৰ আছে দেখুৱাম আজি মই আপোনালোকক মোৰ ৰংখিনি দেখুৱাম মই কেনেকৈ ৰং কৰোঁ সেয়াও দেখাম আহক আপুনি এতিয়া আপোনালোকে চাব এইটো হৈছে মোৰ কালাৰ বক্স এতিয়া মই আপোনালোকক খুলি দেখুৱাম এইটো মোৰ বাৰ্থডেতে গিফ্ট দিছিলে খোলাই নাই এতিয়া খুলিম আমি এইটো খুলিব লৈছোঁ এইখিনি হৈছে মোৰ কালাৰখিনি হৈ গ'ল এইটো হৈছে মোৰ আন এটা কালাৰ বক্স এতিয়া খুলি চাওঁ মই কি আছে এয়া এইটো হৈছে মোৰ এটা কালাৰ বক্স চলব খুলি দেখো আপোনালোকে এইটো খুলিব নাজানে নি খুলিব নাজানে কালাৰ সকলোখিনি একে আছে খুলিব পাৰোঁ কিন্তু ইভাগে নোৱাৰোঁ এইটো হৈছে এটা কালাৰ বক্স এইটো হৈছে মোৰ এটা কালাৰ বক্স এইটো ব্লু হ'ল এইটো মই ঘৰত কালাৰ কৰিবলৈ উলিয়াই ল'লোঁ এইটো চাওক কিবা পত্ৰ কৰিলোঁ চাওক কালাৰখিনি মায়ে কৰিলে এইবোৰ ওচৰত কালাৰ বক্স এইকেইটা আছিলে আপোনালোকে কালাৰ বক্সকেইটা চাই লওক মোৰ ওচৰত থকা কালাৰখিনি পেষ্টেল কালাৰ এইটো কালাৰ এড কৰিলে বহুত ভাল হয় আপোনালোকে কোনে এইটো কালাৰ ইউজ কৰে কমেণ্টত জনাব এইটো কালাৰ ইউজ কৰি ৰং কৰিব পাৰে এইটো কালাৰ ইউজ কৰি কোনোবাই আৰ্ট কৰিছিলে আজি মই আপোনালোকক আৰ্ট এখন দেখুৱাম এইখন হৈছে আমাৰ কোনোবাই কৰা আৰ্ট ইমান ধুনীয়াকৈ কৰিছে চাওক এইটোৱে কালাৰ কৰিলে বহুত ধুনীয়া হয় চাওক ইমান ধুনীয়া লাগিছে এখন হৈছে কোনোবাই কৰা এখন আৰ্ট কোনোবাই
কৰিছিল তাকো ইমান ধুনীয়া লাগিছে মই শুনো আহিবা আৰ্ট কৰিবলৈ শিকি আছো আহিম আৰু লাহে লাহে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে নে মোৰ ভিডিঅ'টো চাই আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো বজাই দিব এতিয়া মই গা ধুমগে বাই